নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। বহুত দিন হ'ল ইউটিউবত মই অহা নাই। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আজি আমাৰ বাহঁতৰ ঘৰ মানে নতুনকৈ মাটি কিনি লৈছে। তাত এটা পিকনিক দিছে, তাতে আমি আহিছোঁ। এনেও নতুন বছৰ, আজি 3 তাৰিখ হয়। তাতে আমি আহিলোঁ, চব আহিছে। এজনী হৈছে নাচা, মোৰ ভাগিনে হয়, আৰু এইটো হৈছোঁ মই, এইটো মোৰ ল'ৰা হয়। তাৰপিছত এয়া বনাই আছে। আমি মানে অকণমান সহায় কৰি দিছোঁ আৰু আমাৰ খুৰীহঁত আহিছে, খুৰীহঁতে বনাই আছে। এয়া আপোনালোকক মই দেখাই থাকিম ৰ'ব। পূৰা ধোঁৱাইছে। এয়া বনাই আছে, দাইল বনাইছে, দাইলত বিলাহী দিছে, জাতিলাও দিছে। এয়া একদম পূৰা ধোঁৱাইছে, মানে পথাৰখন মুকলি নহয়, একদম পূৰা বতাহ মাৰি আছে। এনেও আমি নিমাতীৰ ওচৰতে, নিমাতী মানে ব্ৰহ্মপুত্ৰৰ কাষত হয়। তাৰপিছত এই আমাৰ ববুহঁতে কাটি আছে, চব্জি কাটি আছে। মই অলপমান কাটি দিলোঁ। মই যিখিনি দাইলৰ কাৰণে হেৰি কৰিছিলোঁ সেইখিনি মই কাটি দিলোঁ। তাৰপিছত এইখিনি মানে কচু, ক'লা কচু আনিছে। ক'লা কচু মাছৰ মাথা দি বনাব নেকি, কাটিলে ধুনীয়াকৈ ধুই পখালি। এইখিনি কণ আলু আনিছে। তাৰপিছত এইখিনি ফ্ৰেঞ্চবিন, এয়া ফ্ৰেঞ্চবিন, ধুনীয়াকৈ ফ্ৰেঞ্চবিন। এয়া নেমু, তাৰপিছত ভৰাই যাবি। অৱশ্যে ঘৰ বনোৱালে আকৌ পানীটো সুবিধা হ'বই নহয়। এয়া ববৈ কাটি আছে। এয়া ববৈ ফুলকবি কাটিছে, বন্ধাকবি, লগতে কেপচিকাম কাটিছে। তাৰপিছত এয়া বন্ধাকবি, ফুলকবি ধুনীয়াকৈ কাটি আছে। চব ৰেডি কৰি আছে আৰু অলপ আগতে আমি চাহ খালোঁ। তাৰপিছত অকণমান আগত মানে আমাৰ বাহঁতে য'ত মাটি কিনিছে, ত'ত মানে টিবল এটা বহাইছে। তাৰপিছত সেইকাৰণে বাহঁতে মানে তাহাঁতে অকলে পিকনিকটো হেৰি কৰিছে, আমাক মাতিছে, খাবৰ কাৰণেহে মাতিছে। আমি আহিছোঁ। এয়া দেখিছে চাগে আপোনালোকে। মই ভালকৈ কেমেৰাটো জুম কৰি দিছোঁ, ধৰিব পাৰিছেনে? ঠিক আছে। এয়া আমাৰ ভিনদেউ কিবা এটা কৈ দিয়ক। মই মানে এতিয়া ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰিবলগীয়া আছে। গতিকে পানী এতিয়া কঢ়িয়াই ৰাতিপুৱা মিস্ত্ৰীক দিবলগীয়া হৈছে। মানে ভাগৰ লাগিছে, কঁকাল বিষাইছে মানে কি ইয়াত মানে কি টিবল যেন নাই, টিবল বহাওঁতে বহুত পানী লাগে যে, সেইকাৰণে ভিনদেউ মানে বহুত কষ্ট হৈছে। ভিনদেউৱে বহুত দূৰৰ পৰা পানী আনিব লাগি আছে চিনটেক্সত, আৰু এপেখনত ভৰাই আনিছে। সেইকাৰণে ভিনদেউ অকণমান কঁকালো বিষাইছে, কঁকালো বিষাইছে। সেয়া আমাৰ বায়ে তামোল কাটিছে, খাবলৈ মাতি আছে। ঠিক আছে, আপোনালোকক মই দেখাই যাম। এতিয়া ভাত বনোৱা আৰম্ভ কৰিছেহে। মই পাছত আকৌ আপোনালোকক দেখাই যাম ভাত ৰেডি হোৱাৰ পিছত। ঠিক আছে। এতিয়া এয়া কণ আলু ফ্ৰাই কৰি আছে। কণ আলু ফ্ৰাই কৰি আছে তাৰপিছত আৰু এয়া মাংস বনাইছে, মাংস আলু। এয়া দেখিছে চাগে, ধুনীয়াকৈ বনাইছে। আজি খুৰীয়ে বনোৱা খাম। খুৰীহঁতৰ কেনেকুৱা টেষ্টি খানা বহুতে কৈ থাকে, খুৰীয়ে বহুত ভালকৈ বনায়। লগতে এইখিনি ভাত। তাৰপিছত ইয়াত কি থৈছে অকণমান দেখাই দিয়ক। এই মাছৰ এয়া হৈছে কচু যে মই যে দেখাইছিলোঁ, কচু, ক'লা কচুৱে মাছৰ মাথাই। তাৰপিছত এইখিনি দাইলখিনি এয়া ভাজি, কবি ভাজি আছিলে, বন্ধাকবি, ফুলকবি চব ভাজিখিনি এইখিনি বনালে। তাৰপিছত এয়া ভাত আমি পিকনিক খাবলৈ আহিছোঁ যিহেতু, সেইকাৰণে কলপাততে দিছে এয়া ভাত। সেইখিনি ভাত দেখিলে ধুনীয়াকৈ বনাইছে। ঠিক আছে, আমি খোৱাটো দেখুৱাম বাৰু আপোনালোকক। এতিয়া ৰাইজে পাৰ্টি খাই আছে দেই। যি হৈছ হেল্ল' ময়ূৰ মুনবাই কি বিলাইছে? কচু মাছৰ মাথা। এই ভিনদেউ খাবলৈ খোৱাত হৈছেনে? বঢ়িয়া। তাৰপিছত চাওঁ ৰোহন, চাওঁ এইটো ঋষিয়ে তললৈ মূৰ কৰিছে। এইটো ৰোহন, তাৰপিছত এজন মমা, আৰু এজনৰ নামটো চিনি পাই, এজনে ভাত বাঢ়ি আছে। ঠিকে আছে। খুৰী আপোনাক খোৱা নাই নেকি? কেলৈ নাখায়? ৰান্ধনি শেষতে খাব নেকি? বাৰু থেংক ইউ।